নমস্কাৰ বন্ধুসকল, মাৰাখল চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা বিশেষ থলুৱা ৰেচিপি লৈ আহিছোঁ, যিটো হৈছে মাংসৰ সৈতে ৰন্ধা ফেটফুল ঠাৰিৰ ৰেচিপি। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কেনে পালে মোক কমেণ্ট কৰি জনাব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰেচিপিটোৰ বাবে এয়া মই লৈছোঁ ভেটফুলৰ ঠাৰি এমুঠি। পানীত হোৱা এবিধ ফুল, পাতবোৰ দেখাত পদুম ফুলৰ পাতৰ দৰেই হয়। মই লোৱা ভেটফুলখিনি বগা হয়, কিন্তু ইয়াৰ বহু ৰং আছে আৰু বাৰিষা কালত ই পথাৰত গজে। তাৰ লগতে মই লৈছোঁ এটা আলু, এটা পিঁয়াজ, আদা নহৰু আৰু জালুক জলকীয়া পাঁচফোৰণ কেইটামান। এতিয়া মই ভেটফুলৰ ঠাৰিখিনি চুচ গুচাই ল'ম আৰু ফুলকেইটা পেলাই দিম। এইদৰে মই গোটেইখিনি ঠাৰিৰ চুচখিনি গুচাই ল'ম। একেবাৰে সহজ ৰেচিপি হয়, চাই থাকিবচোন শেষলৈকে। এয়া মোৰ চুচ গুচাই হৈ গ'ল। যিহেতু এইখিনি আগতেই ভালদৰে ধুই লৈছিলোঁ, গতিকে এইখিনি এটা বাচনত সৰু সৰুকৈ কাটি ল'ম। এইদৰে মুঠি মাৰি লৈছোঁ, তেতিয়া কাটিবলৈ সহজ হ'ব। এইদৰে এইটো জোখতে কাটি ল'ম, বেছি দীঘলকৈ কাটিব নালাগে, মিডিয়াম জোখতে কাটি ল'ব। এয়া চাওক, আমাৰ কটা হৈ গৈছে। এতিয়া মই ইয়াতে পিঁয়াজ আৰু আলুটো কাটি ল'ম। এয়া হৈ গ'ল। এতিয়া আমি প্ৰথমে মাংসখিনি ভাজি ল'ম। মাংসখিনিত হালধি, নিমখ, আদা, নহৰু আৰু পাঁচফোৰণখিনি পেষ্ট কৰি সানি ল'লোঁ। সেইখিনি দেখুওৱা নহ'ল। তেলতে পিঁয়াজখিনি দি মাংসখিনি ভাজি ল'ম। এতিয়া মাংসখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। মাংসখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি ইয়াতে অলপ কেঁচা পিঁয়াজ দি ল'ম। এইখিনি সোণ জালুক সৰু সৰুকৈ কাটি ইয়াতে দি দিম। সোণ জালুক দিলে বৰ ধুনীয়া গোন্ধ ওলায় আৰু খাবলৈও টেষ্টি হয়। এইখিনি দিয়াৰ পাছতে আৰু অলপ ভালদৰে ভাজি ল'ম। এয়া পাতকেইটা সিজি গৈছে। এতিয়া ইয়াতে কাটি থোৱা ভেটফুলৰ ঠাৰি আৰু আলুখিনি দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স হৈ যোৱাকৈ লৰাই দিব লাগিব। লৰাই দি সিজিবলৈ ৩-৪ মিনিটমান সময় ঢাকি দিব লাগিব। এয়া চাওকচোন, এটা ঢাকোনতে গোটেইখিনি সিজিয়ে গৈছে। এতিয়া আমি ইয়াতে গোটেইখিনি তল যোৱাকৈ অলপ পানী দিম। এনেদৰে ইমানখিনি পানী দি দিছোঁ আৰু তলত লাগি থকাখিনি এৰুৱাই কৰি দি ঢাকোন মাৰি দিলোঁ। যিহেতু পানী দিয়া হ'ল, গতিকে অলপ নিমখ দি দিছোঁ। আপোনালোকে জোখমতে দি ল'ব। আৰু কেইটামান কেঁচা জলকীয়া খুন্দি লৈ ইয়াতে দি আৰু
5 মিনিটৰ বাবে ঢাকি দিম আৰু 5 মিনিটমানৰ পাছত এয়া চাওক আমাৰ আঞ্জাখিনি প্ৰায় ৰেডি হৈ গৈছে। কেইটুকুৰামান আলু ভাঙি দিম এতিয়া আৰু আমাৰ ভেটফুল ঠাৰি মাংস আঞ্জা খাবলৈ প্ৰস্তুত হৈ গ'ল। তেন্তে বন্ধুসকল আজি ৰেচিপিটো বাৰু কেনে পালে মোক কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে এনেদৰে খাইছেনে নাই সেইটোও জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।